কাৰ কাৰ পকেটত সোমাইছিল এনআৰচিৰ টকা। 2014 চনৰ পৰা আৰম্ভ হোৱা এনআৰচিৰ কোটিটকীয়া কেলেংকাৰী সংঘটিত হৈছিল কেনেকৈ? 17-20 হাজাৰ টকা দৰমহা পাবলগীয়া কৰ্মচাৰীক কিয় দিয়া হৈছিল 5ৰ পৰা 9 হাজাৰ টকা দৰমহা? কৰ্মচাৰীৰ দৰমহাৰ নামত কিমান কোটিৰ লুণ্ঠন চলিছিল এনআৰচিত? 7,000 কৰ্মচাৰীৰ পৰা প্ৰতিমাহে 5 বছৰ মধ্যভোগীয়ে সংগ্ৰহ কৰিছিল 8,700 টকাকৈ। লুইত কুমাৰ বৰ্মনৰ বিস্ফোৰক ফেচবুক পোষ্ট। লুইত কুমাৰ বৰ্মনৰ বিস্ফোৰক ফেচবুক পোষ্টত জ্যেষ্ঠ সাংবাদিকৰ নাম। এনআৰচিৰ নামত ৰাজ্যত সংঘটিত হৈছিল কোটি কোটি টকাৰ কেলেংকাৰী। এনআৰচিৰ নামত ৰাজ্যত কোটি কোটি টকাৰ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ বিভিন্ন মহলত। বিভিন্ন সময়ত এই অভিযোগ উত্থাপন কৰি বহুতেই দিলে সংবাদমেল, মেলে মিটিঙে বহুতে উত্থাপন কৰিলে অভিযোগ। কিন্তু প্ৰকৃততে এনআৰচিৰ নামত কেলেংকাৰী কিদৰে সংঘটিত হৈছিল? লুইত কুমাৰ বৰ্মন নামৰ এজন ব্যক্তিৰ ফেচবুক পোষ্টত এতিয়া লাগিছে হাহাকাৰ। যি ফেচবুক পোষ্টত লোকজনে 2014 চনৰ পৰা এনআৰচিৰ নামত সংঘটিত হোৱা কেলেংকাৰীৰ দিলে বৰ্ণনা। সদ্য বিদায়ী এনআৰচিৰ সমন্বয়ক হিতেশ দেৱ শৰ্মাই 2022 চনৰ 13 জুনত দুৰ্নীতি নিবাৰক শাখাক দিয়া এজাহাৰৰ ভিত্তিত লুইত কুমাৰ বৰ্মনে বৰ্ণনা দিলে সমগ্ৰ কেলেংকাৰীৰ। কি আছিল হিতেশ দেৱ শৰ্মাৰ এজাহাৰত? লুইত কুমাৰ বৰ্মনে লিখিছে, হিতেশ দেৱ শৰ্মা সদ্য বিদায়ী এনআৰচিৰ কোঅৰ্ডিনেটৰ। তেখেতে দায়িত্ব চম্ভালি গম পালে যে এনআৰচিত কোটিটকীয়া কেলেংকাৰী 2014 চনৰ পৰাই হৈ আছে। গোটেই তথ্য পাতি চাই 2022 চনৰ 13 জুনত এখন এজাহাৰ দিলে ভিজিলেন্স আৰু এণ্টি কৰাপশ্যনত। কি আছিল এই এজাহাৰখনত? এনআৰচিৰ ডাটাসমূহ যাতে ভালদৰে কম্পিউটাৰত ৰাখিব পাৰি তাৰ বাবে এনআৰচিয়ে উইপ্ৰক ডাটা এণ্ট্ৰি অপাৰেটৰ দিবলৈ নিৰ্দেশ দিয়ে। উইপ্ৰক কোৱা হৈছিল তোমালোকে কোনো ধৰণৰ চাব কণ্ট্ৰেক্ট দিব নোৱাৰিবা, কিন্তু তেওঁলোকে এই নিৰ্দেশ অমান্য কৰি চাব কণ্ট্ৰেক্ট দিছিল। উইপ্ৰক কোৱা হৈছিল যে ডাটা এণ্ট্ৰি অপাৰেটৰক 14,500ৰ পৰা 17,500 টকা দৰমহা দিবা, কিন্তু উইপ্ৰই কিছুমানৰ লগত মিলি ডাটা এণ্ট্ৰিৰ অপাৰেটৰক 2015 চনৰ পৰা 2019 চনলৈ 5,500ৰ পৰা 9,100 টকাকৈ দৰমহা দিছিল। মোটামুটি 7,000 ডাটা এণ্ট্ৰি অপাৰেটৰৰ দৰমহাৰ পৰা টকা কাটি সেইবোৰ মধ্যভোগী কিছুমানে ভগাই লৈছিল। মই যদি এভাৰেজ ধৰো তেনে মাহত এজনৰ হ'ব 16,000 আৰু চৰকাৰে 16,500 টকাকৈ এবছৰত এজনক দিছিল 1,92,000 টকাকৈ। সেই অনুপাতে 7,000 কৰ্মচাৰীক 5 বছৰত দিব কোৱা হৈছিল 1,92,000 পূৰণ 7,000 পূৰণ 5। এয়া নিজেই হিচাপ কৰি লওক। আনহাতে প্ৰকৃত কৰ্মচাৰীক দিয়া এভাৰেজ 7,300 প্ৰতি মাহত এজনক। চৰকাৰে দিব দিছিল 16,000কৈ আৰু এই দালালবোৰে দিছিল 7,300 টকাকৈ। মানে এজনৰ পৰা 8,700 টকাকৈ খাইছিল এক মাহত আৰু এবছৰত খাইছিল 1,04,400 টকাকৈ। মানে এজনৰ পৰা 8,700 টকাকৈ খাইছিল এক মাহত আৰু এবছৰত খাইছিল 1,04,000 টকাকৈ। এতিয়া ভাবি চাওক কৰ্মচাৰীৰ দৰমহাত এই দালালবোৰে কিমান কোটি হজম কৰিছিল। এই মধ্যভোগীৰ এজন আছিল নিজকে জ্যেষ্ঠ সাংবাদিক বুলি ফিতাহি মৰা। আনৰ দৰমহাৰ আধা অংশ খোৱা কিমান নৰপিশাচ হ'ব এইবোৰ মানুহ। গোচৰটো এণ্টি কৰাপশ্যনত আছে যদিও কিয় আগবঢ়া নাই সেইটো সাঁথৰ। আৰু গোচৰ দিছিল এজন IAS বিষয়াই, কোনো ঘটিৰাম বাতিৰামে নহয়। এই গোচৰটো অনতি পলমে ইডিলৈ হস্তান্তৰ কৰিব লাগে আৰু তাৰ বাবে মই যিমান পাৰোঁ চেষ্টা চলাম। এয়া আছিল লুইত কুমাৰ বৰ্মনৰ ফেচবুক পোষ্ট। এই ফেচবুক পোষ্টত উল্লেখ কৰা বৃহৎ এনআৰচি কেলেংকাৰীত নাম সাঙুৰ খাইছে এজন জ্যেষ্ঠ সাংবাদিকৰ নাম, যিজন সাংবাদিক বৰ্তমান এটা প্ৰতিষ্ঠিত সংবাদ গোষ্ঠীৰ এজন জ্যেষ্ঠ সাংবাদিক। যিজন জ্যেষ্ঠ সাংবাদিকৰ এই বৃহৎ কেলেংকাৰীৰ সৈতে থকা সম্পৰ্ক এতিয়া আচৰিত কৰি তুলিছে ৰাজ্যবাসীক। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।